যে আজি হেৰি আছে প্ৰগ্ৰেম আছে গোৱালপাৰাত তাৰপিছতে সি হেৰিখন থৈ পেলাই গুচি গ'ল ক'ৰবাত মই ক্লাছত গ'লোঁ তাৰপিছত এটা সময়ত আহি সি কীবৰ্ড লৈ গ'ল গধূলি আহিছে গধূলি মানে 4টামান বজাত আৰু তেতিয়া তাৰ মনটো মৰা বোলে কি হ'ল প্ৰগ্ৰেম আছিলে নহ'ল ব'ল এফালে যাওঁ ঠিক তেনেকৈ আমি ওলাই গ'লোঁ গুৱাহাটী ক্লাবৰ ফালে ডাক্তৰ বি বৰুৱা ৰোডতেই যিখন অভাৰব্ৰিজ আছে তেনেকৈ আমি গৈ আছোঁ কথা চথা ইমান নাই আৰু মানে খুব হেৰি আৰু গ্লুমি তাৰপিছতে হঠাৎ সি ইছ্যু লৈছে আইল শ্ব' হিম হু এম আই বোলো কি হ'ল ইমান হেৰিকে কৈছে যে কথাবিলাক বেছি অহংকাৰ ভাল নহয় তাৰপিছত সি কৈছে I'll show him within 2000 Jubin Garg will be a substance. মই যেতিয়া আৰু ক'লোঁ যে ইমান ঠিক নহয় দেই এইবিলাক কথা সি তেতিয়া কৈছিলে মাই চেল্ফ কনফিডেন্স উইল বি দ্য বেছ অফ মাই ছাকচেছ সেই কথাকেইটা এতিয়াও মনত আছে দেই ধুনীয়াকৈ মনত আছে আৰু সেই কথাটো 11 চনত এখন কিতাপত মই লিখিছিলোঁ তেতিয়া গতিকে সেই কথাবিলাক দেখিছিলোঁ সেই কনফিডেন্সটো মই দেখিছিলোঁ